ফাইনালি আহি পালো আমি ভাঙা টিলাৰ পৰা চাব পাৰে ভিউ গোটেই এৰিয়াসমূহ দেখা পায় জাষ্ট আমি আহিলো ভাঙা টিলাত কাইচাসমূহ কাটিবলৈ দুমাহীৰ বাবে ঘৰসমূহ বনাবলৈ চাল আমি দিছবিলাক মাই ইউটিউব চেনেল গাইছ আজি আমি যাম ভাঙা টিলাত মানে কাইচাসমূহ আনিবলৈ ঘৰৰ চাল আৰু বেৰাসমূহ বনাবলৈ দুমাহীৰ ঘৰৰ বাবে প্ৰস্তুতি মানে অতি সোনকালে বনাব লাগে আমি এবাৰ ভাবিছো পুৰা আহি পালো আমি একেবাৰে পাহাৰৰ ওচৰত চাব পাৰে কি ধুনীয়া টি গাৰ্ডেন চাৰিওপিনে সেউজীয়া গছ গছনিৰে পুৰা আগুৰি আছে আমি আহিলো ভাঙা টিলাত যাম এতিয়া কাইচাসমূহ কাটিবলৈ চাইকেল আৰু চেয়াৰ পানীসমূহ লৈ ফালে 5 hours later মনোহৰ দৃশ্য লগা পৰিৱেশ পাহাৰত এই আগত আমি এদিনা যে সমূহ খাইছিলো মেগী তাত চনসমূহ কাটিবলৈ গৈছে ৰতন আমাৰ এই কচু 3-4জন গেছি আমি জাষ্ট পাহাৰৰ ওচৰত পানীসমূহ লৈ আৰু ৰছীসমূহ লৈ চাইকেলসমূহ লৈ আহিলো তাৰ আগত আছে গাইছ আজি আমি মানে পাহাৰত মানে ৰাতিপুৱা ভাইটিহঁতে মানে আগত লৈ আহিলে মানে কাটিবলৈ মানে কাইচা লৈ আছে ভাইটিয়ে মানে ভাঙা তিল আমি য'ত মানে খানাসমূহ খাইছিলোঁ তাত আছে ঘৰৰ বাবে লৈ ভাঙা তিলাত পোৱাৰ ভাগত ছাবস্ক্ৰাইব কৰিব পাৰে যে গাইজ ভিডিঅ' মোৰ বহুত কষ্টৰে বনোৱা হয় লাইক গাইজ বেয়া লাগে আৰু লৈ যোৱা পথসমূহ মানে ইছান যাব মানে আমি আগলৈতো গৈছোঁ আপোনালোকে চাইছে আমাৰ ভিডিঅ'সমূহ লৈ উঠি আহিলোঁ ভাগৰুৱা লাগে অলপ জিৰণিসমূহ কৰি আছোঁ 1 hour later লৈ উঠি আহিলোঁ গাছ সদায় মানে দাউৰিবলগীয়া a few moments later দেখা পায় একেবাৰে বিউটিফুল পাহাৰ পৰি গৈছিলোঁ মোক চাইছে না বাকীকেইটা এনে বদমাছ সিহঁতৰ কাৰণে পানীসমূহ গোটেই বস্তুসমূহ লৈ আহিলোঁ এতিয়া মানে সিহঁতে মোক পিছফালে থৈ গৈছে এনেকুৱা বদমাছ কি ক'ম মোক মানে হেল্প কৰিবলৈ ৰোহিত আহিলে খাৰাপ হৈ সেয়া বতাও গাছ কৰা অৱস্থাতে নাই গাইছ গা মানে একেবাৰে ডাউন হৈ আছে নিচিনা গাইছ কিমান ওপৰত উঠি আহিলোঁ আগলৈ নাহিলে লৈ উঠি আহিলোঁ মানে অক্সিজেন লেভেলটো বহুত কমি গ'ল কিয় বা আজি উঠিবই পৰিমাণটো অলপ বঢ়াই লওঁ গাইছ পাহাৰত পুৰা চি ভিটামিন য'ত চি ভিটামিনটো ভিটামিন অতি গাইছ চাব পাৰে কিমান ওপৰলৈ কি ক'ম গাইছ আজি মানে এডভেঞ্চাৰ মোৰ থমৰা গাটো একেবাৰে দুৰ্বল হৈ আছে বহুত কষ্টসমূহ হৈ আছে গাইছ যাব পাৰে বহুত ওপৰলৈ উঠি আহিলোঁ সিহঁতে মানে পিছত লৈ মোক গেছি গাইছে এনেকুৱা বদমাছ এক লগৰীয়া হৈ কালিতো আনবা যোৱা নাই এনেকুৱা বদমাছ থাকে না এইখন হ'ল আপোনালোকে এইখন আমাৰ মানে চিনা মানে কি ক'ম পূৰা নিজৰে বুলি ক'ব পাৰে পূৰা মানে সদায় পিকনিকসমূহ আমি খাইছোঁ আইলেণ্ডসমূহ গোট চাব পাৰে এইবিলাক ঠাই আমাৰ বহুত মানে ভাল লগা ঠাইসমূহ হ'ল এইবিলাক আমাৰ আমি এইমাত্ৰ আহি পালোঁ ভাঙা টিলা চাব পাৰে ভাঙা টিলাত ভিউ আমি আহিলোঁ কাইচাসমূহ কাটিবলৈ এইখিনি ঠাইত কাইচাসমূহ আছে চাব পাৰে সেই বলৰাম হতে কাটি আছে কাইচা এইখিনি চাব পাৰে গাইছে মানে ভিউসমূহ কিন্তু ভাল লগা একেবাৰে মানে ওপৰৰ পৰা পাহাৰসমূহ ভাঙি মানে ইয়াৰ কাইচা বনসমূহ কি ক'ম পূৰা নেক্সট লেভেল মানে আজিলৈ ইমান ওপৰলৈ মোটামুটি তলৰ পৰা কিমান ওপৰলৈ উঠি আহিছোঁ আমি মানে নহয় গাইছে ইমান ওপৰলৈ আৰু ইয়াৰ পৰা গোটেই Hold me close till I get up. Time is barely on our side. চোখ লগাইছে পুৰা মানে পুৰা গৰম দিছে গাইছে সূৰ্য মামাও মানে ভাবি আছে স্কুল বাদ দি ফালে এনেকৈ কাম কৰে এইবিলাক মানে এইটো ৰ'দত আমি একেবাৰে পাহাৰৰ ওচৰত মানে কাইচাসমূহ কাঢ়িবলৈ দুমাহীৰ ঘৰৰ বাবে ওপৰত চালসমূহ দিবলৈ বাবে কি ক'ম গাইছ মানে সকলোৱে দায়িত্ব মানে মৰে এইবিলাক কাটা বান্ধা মানে এভৰিথিং মানে বাকীকেইটা এনেই গাইছে এইবিলাক খালি মানে এনেই এইবিলাক লেবেল বাকীকেইটা এনেই বাকীকেইটা এনেই যাম ময়ো কৰি আছোঁ চব এতিয়া কি ক'ম বদমাছ বদমাছৰ ভৰা মানে বদমাছ নেকি বদমাছৰ ভৰা ৰতনে কাইচাসমূহ ধুনীয়াকৈ কাটি আছে আৰু বান্ধি আছে চাব পাৰে বান্ধাসমূহ হৈ গ'ল ৰোহিতে মানে গাইছে মানে আমি কাইচাসমূহ কাটি আছোঁ মানে লগ বন্ধুৰ সৈতে দুমাহী এসাঁজ
মানে বেৰাসমূহ আৰু ছালসমূহ দিবলৈ বাবে কাইচাসমূহ কাটিবলৈ আহিলোঁ। এইপিনে ঈশান, ৰহি, বলৰাম গোটেই টিমসমূহ আমাৰ কাইচাসমূহ কাটা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাই আছোঁ। কষ্ট পুৰা বহুত কষ্ট হৈ গৈছে। সোণম কাটা লোৱা পুৰা ফুৰৰে चलो भाई देखो अब मैं क्या करता এই পালোঁ এই ভাঙা টিলাৰ পৰা গোটেই চনসমূহ লৈ পেলাই চাইকেলত বান্ধি আছে আমাৰ কৃষ্ণ মানে চাইকেলত লৈ যাব 4টা মানে 8টা ডাঙৰ ডাঙৰ এইপিনে গোটেইখিনি কাটা হৈ গ'ল। এতিয়া আমি আগলৈ লৈ যাই আছোঁ ঘৰলৈ মানে নিজৰ খাই পেলাই এইবিলাক কাম গোটেই দায়িত্ব গাইছ মৰে আমাৰ বহি আছে চব কিমান আনিছো চাওঁ মই একেবাৰে ভাঙা টিলাৰ পৰা ওপৰৰ পৰা আনিলোঁ চাইকেলেৰে যাচি শিমলু গছৰ তলত জিৰণিসমূহ কৰি আছে। এইপিনে আমাৰ গোটেই টিমসমূহ আছে। কাইচাসমূহ আনি চাইকেলত বান্ধি আছে। তেওঁৰ লগত ৰছীসমূহ ছিঙি যোৱাৰ ফলত আৰু নতুনকৈ देखा आपने लापरवाही का नतीजा है। ঘৰ বনাবলৈ দুমাহীৰ বাবে লৈ আহি ভাঙা টিলাৰ পৰা কাইচাসমূহ জাষ্ট আমি দুমাহীৰ ঘৰত লৈ আহিলোঁ। চাব পাৰে এতিয়া আমি ডিছকাছ কৰিছোঁ